2022 বৰ্ষত হৈ যোৱা প্ৰশ্নৰ উত্তৰসমূহ আজি আমি আলোচনা কৰিম। ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল, ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? কলিকতা, নতুন দিল্লী, পাঞ্জাৱ, হাৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলিকতা। দ্বিতীয় নম্বৰ প্ৰশ্ন, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? হাৰ্ডলছ, লং ডিষ্টেন্স ৰান, স্প্ৰিণ্টছ, শ্বৰ্ট ডিষ্টেন্স, ট্ৰিপল জাম্প। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্প্ৰিণ্টছ, শ্বৰ্ট ডিষ্টেন্স। পৰৱৰ্তী প্ৰশ্ন, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? ডক্টৰ তপন শইকীয়া, ৰতন টাটা, ৰতন থিয়াম, অমলপ্ৰভা দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰতন টাটা। পৰৱৰ্তী প্ৰশ্ন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? বৰোদা, চুৰাট, ৰাজকোট, আহমেদাবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহমেদাবাদ। পৰৱৰ্তী প্ৰশ্ন, MPLAD আঁচনি LADৰ সম্পূৰ্ণ ৰূপটো হৈছে লিডিং এছেট ডেভেলপমেণ্ট, লোকেল এৰিয়া ডেভেলপমেণ্ট, লোকেল এছেট ডেভেলপমেণ্ট, লোকেল এৰিয়া ডিছপ্লে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোকেল এৰিয়া ডেভেলপমেণ্ট। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী ব্যক্তিৰ জন্মদিন অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? বগেশ্বৰ বৰুৱা, জয়ন্ত তালুকদাৰ, হিমা দাস, ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বগেশ্বৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো স্থানে অসমক অৰুণাচলৰ সৈতে সংলগ্ন কৰিছে? ডিৰাক, ডিমাপুৰ, যোৰহাট, বক্সিৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিৰাক। পৰৱৰ্তী প্ৰশ্ন, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? হলিৰাম ডেকা, আনন্দৰাম বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? বেঞ্জামিন ফ্ৰেংকলিন, মাইকেল ফেৰাডে, ছাৰ আইজাক নিউটন, মেৰী কিউৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাৰ আইজাক নিউটন। পৰৱৰ্তী প্ৰশ্ন, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? কাইৰো, হাৰাৰে, প্ৰিটৰিয়া, নাইৰোবি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰাৰে। আজিৰ প্ৰশ্ন এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।